Hello friends, স্বাগতম কৰিছো দীপ্ৰ চেনেললৈ। তো আপোনালোকে থাম্বনেল চাই চাগে গম পাই গৈছে কি মই আজি আপোনালোকক কোনটো টপিকৰ ওপৰত ক'ব বিচাৰিছো। তো মই আজি আপোনালোকক কেনেকুৱা এটা আনইউজুৱেল এপ এটা ৰিভিউ দিম য'ত আপোনালোকে বহুত ভাল পাব চাই। তো আশা কৰিছো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব এণ্ড প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট তো বহুত মানুহ এনেকুৱা আছে কি আপোনালোকক অশান্তি কৰি ভাল পায়। তো আপোনালোকে সবে জানে কি বহুত এনেকুৱা মানুহ থাকে য'ত আপোনালোকক অশান্তি কৰিও থাকে বা কৰি থাকিবলৈ ট্ৰাই কৰি থাকে। তো এনে মানুহৰ বাবে আজি মই ভাল এটা সলিউশন লৈ আহিছো আৰু সেই সলিউশনটো একদম টোটেলি ফ্ৰী হয়। তো মই আজি আপোনালোকক এনেকুৱা এটা এপ দেখুৱাম য'ত আপোনালোকে ফ্ৰী কল কৰিব পাৰিব সেই আননোন নাম্বাৰ দি, আৰু আপোনাক কোনোদিনো ৰিটাৰ্ণ আপোনাক ফোন কৰিব নোৱাৰিব। তো আপোনালোকে সেই এপটো চাই ভাল পাব। তো আপোনালোকৰ যি মনত বদলা থাকে বা আপোনালোকে যি একশ্যন ল'ব পাৰে তো আপোনালোকে লৈ ল'ব পাৰিব সেই এপটোৰ জৰিয়তে, আৰু আপোনালোক প্লাছত ট্ৰেকো কৰিব নোৱাৰিব। তো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি আপোনালোকে চেনেলটোত যদি নিউ আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ভিডিঅ'টো যদি অলপো যদি নলেজেবল লাগে তো প্লিজ লাইক কৰি ৰাখিব এণ্ড প্লাছ আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলকো শ্বেয়াৰ কৰি দিব য'ত আপোনালোকৰ এই ভিডিঅ'টো হেল্পফুল হ'ব পাৰে। তো আপোনালোকক ইয়াত মই এটা প্ৰিকশ্যন দিব বিচাৰিছোঁ কি আপোনালোকে এই এপটো কোনোদিনো বেয়া বা মিছ ইউজ নকৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট। তো এপ্লিকেশ্যন এইটোৱে হয়। এইটো এপ্লিকেশ্যনটোৰ নাম হ'ল ফ্ৰী এপ। তো এইটো আপোনালোকে প্লে ষ্ট'ৰত ইজিলি পাই যাব। তো এইটো ফ্ৰী হয়, ইনষ্টলো ফ্ৰী হয়, আৰু প্লাছ আপোনালোকে ফ্ৰী ক্ৰেডিট পইণ্টটো পাই যাব। তো এনেকুৱা কৰি আপোনালোকে ফ্ৰী কল এপটো মাৰিলে হ'ল, নেটত চাৰ্জ কৰিলে হ'ল প্লে ষ্ট'ৰত, তেতিয়া আপোনালোকে পাই যাব আৰু ইনষ্টল কৰি ল'ব। আৰু লগতো মই ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তো তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। তো এইটো চাওক। তো ইয়াত আমি স্ক্ৰল কৰি পইণ্টবোৰ কালেক্ট কৰিব পাৰোঁ, আৰু আমাক ফাৰ্ষ্ট টাইম 1000 এটা দিয়ে, বোনাছ পইণ্ট দিয়ে। তো আপোনালোকে এইটো কমপ্লিটলি অনলাইন হয়। তো অনলাইন কৰিব লাগিব, নেট অন কৰিহে কৰিব, স্ক্ৰল ডাউন, তেতিয়াহে এইটো কাম হ'ব, পইণ্টখিনি পাব, কালেক্ট কৰিব, নহ'লে কালেক্ট নকৰিব। তো এইটো এপ্লিকেশ্যনত আমাৰ মেইন পাৰপজটো হ'ল কি আপোনালোকে নিজৰ ফোন নম্বৰটো এননিমাছ কৰি ৰাখিব পাৰে, আৰু এইটো নাম্বাৰৰ পৰা আপোনালোকে যেতিয়া ফোন কৰিব তো বাৰে বাৰে নাম্বাৰটো চেঞ্জ হৈ গৈ থাকিব সিহঁতৰ তাত। তো আমাৰ ইণ্ডিয়াত ৰেটৰ মতে হ'ব, তো ইয়াত চেক কৰি ল'ব পাৰে যিকোনো নাম্বাৰ এটা মাৰি। তো কল প্ৰাইচ হ'ব এইটো 998 পইণ্ট তো পাৰ মিনিটত। তো এনেকুৱা কৰি হয় আমাৰ। তো আপোনালোকে সেইটো টেনশ্যন নল'ব, কিন্তু ইয়াত আপোনালোকে নিজে ক্ৰেডিট পইণ্ট আৰ্ণ কৰি ল'ব পাৰিব, ইনভাইট কৰি বা যোনটো ইয়াত ফ্ৰী ক্ৰেডিট আছে সেইটোত, তাৰপিছত চাইন ইন কৰি আৰু ভিডিঅ'বোৰ ৱাটচ কৰি। তো ইয়াত আপোনালোকে যিকোনো নাম্বাৰ মাৰি ফোন কৰি প্ৰেংক কৰিব পাৰে। তো মই এতিয়া এটা নাম্বাৰ ট্ৰাই কৰি দেখুৱাম আপোনালোকক, তো চাই থাকক। তো তাৰ আগত মই আপোনালোকক কমপ্লিট এপখিনি দেখাই লওঁ তো কেনেকুৱা হয়। তো ইয়াত আপোনালোকৰ যোনটো ইনভাইট ফ্ৰেণ্ড, তাত গৈ আপোনালোকে আৰ্ণ কৰিব পাৰে ক্ৰেডিট পইণ্ট, আৰু ইয়াত আপোনালোকে নিজৰ ষ্টেটটো কাণ্ট্ৰিটো চিলেক্ট কৰি ল'ব পাৰে কি আপোনালোকে কোনটো কাণ্ট্ৰিৰ পৰা ফোন কৰিব। তো এইটো ফেচিলিটিও আছে, আৰু ইয়াৰ দ্বাৰা আপোনালোকে লিংকবোৰ কপি কৰি ফ্ৰেণ্ড চাৰ্কলকো দিব পাৰে, যাৰ পৰা আপোনালোকে এক্সট্ৰা ক্ৰেডিট পইণ্ট আৰ্ণ হ'ব। তো আপোনালোকে এনেকুৱা ভিডিঅ' এডছবোৰ চাইও কৰিব পাৰে। তো মই কপিৰাইটৰ বাবে অফ কৰি দিছোঁ ভিডিঅ'টো। তো এইফালে চাওক। তো এনেকুৱা কৰি 1 ডে চাইন ইন কৰিও আপোনালোকে পাৰ ডে ইনকাম কৰিব পাৰিব। তো চাওক, আৰু কৈছিলোঁ যে আপোনালোকে আৰ্ণ কৰিব পাৰিব, টেপ টু আৰ্ণ। তো তাত আপোনালোকে 147 150 মান দিয়ে চাগে টাইমছ। তো ইমান টাইমছ আপোনালোকে স্ক্ৰল কৰি নিজে আৰ্ণ কৰিব পাৰিব, তাৰপৰা ক্ৰেডিট পইণ্টবোৰ কালেক্ট কৰি ল'ব পাৰিব। আৰু এই এপ্লিকেশ্যনটো বহুত ভাল হয়, আপোনালোকে নিজে ফ্ৰী কল কৰিব পাৰিব, ফ্ৰী কল প্লাছ তাৰ মাজত আপোনালোকে ইয়াৰ পৰা এননিমাছ হৈ আপোনালোকৰ লগৰ পৰা প্ৰেংকো কৰিব পাৰে। তো সেইটো বাবে এইখন এপ্লিকেশ্যনটো মই এইবাৰ ৰিভিউ দি আছোঁ। তো আপকামিং মই এনেকুৱা আৰু বিভিন্ন ধৰণৰ এপ্লিকেশ্যনবোৰ আনিম। তো সেইবোৰ বহুত এনজয়েবল লাগিব, দেখিও ভাল লাগিব, আৰু প্লাছ আৰু সেইবোৰ এপ্লিকেশ্যনটো প্ৰথমবাৰ চাগে ফাৰ্ষ্ট টাইম ৰিভিউ কৰিম চাগে মই। তো এনেকুৱা আৰু বহুত ধৰণৰ এপ্লিকেশ্যন আছে মই আনিম।
তো আৰু এনেকুৱাও এপ্লিকেশ্যন আছে কি আপোনালোকৰ নিজৰ মোবাইলটোও ট্ৰেক কৰিব পাৰিব তো মই এনেকুৱা এপ্লিকেশ্যনবোৰো আনিম তো মই এতিয়া এটা কলিং চেম্পল কৰি দেখুৱাম য'ত মই নিজৰ মোবাইলতে কল কৰিম আগৰ মোবাইল আৰু চাই থাকক ভিডিঅ'টো কি হয় তো চাওক মই এইটো স্ক্ৰীন ৰেকৰ্ডিং কৰিছিলোঁ তো এইটো মোৰ মেইন ফোন ৰেকৰ্ডৰ হেৰি হয় তো সেইটো মোবাইলতে মোৰ স্ক্ৰীন ৰেকৰ্ড হৈ আছে তো আপোনালোকৰ এইটো চাওক কেনেকুৱা আহিব তো আপোনালোকে এইটো কল কৰাৰ সময়ত ফ্ৰী হয় কিন্তু আপোনালোকে নেটটো অন কৰি ৰাখিব লাগিব নহ'লে কানেকশ্যন নিদিয়ে তো আপোনালোকে নাম্বাৰটো চাগে দেখা পাইছে 876364 তো এনেকুৱা কৰি আপোনালোকে যিমানবাৰ বাৰে বাৰে কল কৰি থাকিব তো এনেকুৱা কৰি নতুন নাম্বাৰ আহি গৈ থাকিব তো আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে তো এই ভিডিঅ'টো কোনোদিনো আপোনালোকে মিছ ইউজ কৰিবলৈ নাযাব কাৰণ কিয় এইটো আপোনালোকৰ টোটেলি হাইডেন হৈ থাকে আপোনাৰ নাম্বাৰটো তো সেইটো বাবে আপোনালোকে এই নাম্বাৰটো দি বেলেগক কল কৰি বা অশান্তি কৰি নাথাকিব কিন্তু প্লাছ আপোনালোকক যাৰ বদলা ল'বলৈ মন থাকে বা ফ্ৰেণ্ড চাৰ্কলৰ লগত প্ৰেংক কৰিব মন যায় তো এই নাম্বাৰটো ইউজ কৰিব পাৰে এণ্ড প্লাছ তাৰ উপৰিও আপোনালোকৰ যদি কল ৰিচিভ নকৰে মানুহজনে তো তেতিয়া আপোনাৰ সেই নাম্বাৰৰ পৰা আপোনালোকৰ ক্ৰেডিট পইণ্টটো কাট কৰা নাযাব তো সেইটো আপোনালোকে মনত ৰাখিব এণ্ড প্লাছ আপোনালোকে তাৰ পৰা চাগে বহুত মই অলৰেডি দেখালোঁ এপ্লিকেশ্যনৰ পৰা আপোনালোকে কেনেকৈ ক্ৰেডিট স্ক'ৰবোৰ আৰ্ণ কৰিব পাৰে তো মই আপকামিঙত এনেকুৱাও ভিডিঅ' আনিম য'ত আপোনালোকে আনলিমিটেড ক্ৰেডিট স্ক'ৰবোৰ থাকিব তো যদি সেইটো ভিডিঅ' লাগে তো প্লিজ কমেণ্ট কৰি দিব এণ্ড প্লাছ মই আপকামিং আৰু আৰ্ট বা এনেকুৱা টেক ৰিলেটেড আৰু আনইউজুৱেল এপবোৰ ৰিভিউ কৰি থাকিম তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বুলি তো থেংকছ ফৰ ৱাটছিং